হেল্ল' এভৰিৱান, সকলো অসমবাসীলৈ মোৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু মই কেইটামান নাৰিকলৰ লাডু বনাইছিলোঁ। লাডুকেইটা ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। একেবাৰে সহজ, অসমীয়া সকলো মানুহেই নাৰিকলৰ লাডু বনাব জানেই, তথাপিও ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আহকচোন চাই লওঁ। তাৰ বাবে মই দুটা নাৰিকল এনেকৈ সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। ভালদৰে গুচাই চাফা কৰি এনেকৈ কাটি ল'লোঁ। তাৰ পাছত মই এইখিনি ৰুকনিত নুৰুকো, মিক্সিত পিচি ল'ম। এয়া মিক্সিত পিচি ল'লোঁ নাৰিকলখিনি ভালেই হৈছে। নাৰিকল ৰুকনিত ৰুকাৰ নিচিনাই হয়, ধুনীয়া হৈছে। এতিয়া মই এইখিনিতে 2 চামুচ বিটৰ ৰস দিম। নাৰিকলৰ লাডুটো মই পিংক কালাৰ বনাম, সেইকাৰণে মই বিটৰ ৰস ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ প্ৰায় 250 গ্ৰাম চেনি। দুটা নাৰিকলত মই 250 গ্ৰাম চেনি ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম। এয়া নাৰিকলখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। হৈ গ'ল মিক্স কৰা। আৰু এতিয়া এখন কেৰাহী গৰম কৰিছোঁ, আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে মাত্ৰ 1 চামুচ মই ইয়াতে ঘিউ দিছোঁ। ঘিউখিনি গৰম হোৱাত মই ইয়াতে নাৰিকলখিনি দি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেম একেবাৰে ল' কৰি মই নাৰিকলখিনি ভাজি থাকিম। সদায়তো বগা নাৰিকল লাডু বনাই থাকোঁ, এইবাৰ পিংক কালাৰ নাৰিকল লাডু বনাইছোঁ। যদি এনেকৈ কালাৰফুল নাৰিকলৰ লাডু বনোৱা নাই, তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব। গেছৰ ফ্লেমটো একদম ল' কৰি ৰাখিছোঁ। আৰু ভাজি আছোঁ। আৰু প্ৰায় 15 মিনিট সময় এনেকৈ মই গেছৰ ফ্লেম ল' কৰি নাৰিকলখিনি ভাজি আছোঁ। এয়া নাৰিকলখিনি শুকাবলৈ অকণমান আৰম্ভ কৰিছে। আৰু এয়া নাৰিকলখিনি ধুনীয়াকৈ হৈ গৈছে, লাডু বনাব পৰা হৈ গৈছে। এয়া মই চেক কৰি চাইছোঁ। এতিয়াই মই গেছৰ চুইচ অফ কৰি দিম। আৰু এয়া নাৰিকলখিনি মই নমাই ল'লোঁ, আৰু এটা এটাকৈ লাডু বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া আৰু এয়া মই গোটেইখিনি লাডু এনেকৈ বনাই ল'লোঁ। খুব ধুনীয়া হৈছিলে দেখিবলৈ, আৰু লগতে খাবলৈও বহুত টেষ্টি হৈছিলে। একদম সহজ ৰেচিপি, জানেই সকলোৱে, তথাপিও শ্বেয়াৰ কৰিলোঁ বিহু বুলি। আশা কৰিছোঁ আপোনালোকে ভাল পাব, আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।